নয়ন নীলিমৰ বিয়া হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শিখাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। 16 ডিচেম্বৰ তাৰিখে নয়ন নীলিমৰ বিয়া হ'ব। বিয়া হ'ব কিন্তু কাৰ লগত? জানমণিৰ লগত হ'ব নেকি বিয়া? নয়ন নীলিমে নিজৰ ছ'চিয়েল মিডিয়াৰ যোগেদি এই কথা ব্যক্ত কৰে। অৱশেষত বিয়া হ'ব নয়ন নীলিমৰ। ৰ'ব ভুল নাযাব, নয়ন নীলিমৰ বিয়া হ'ব ঠিকেই। বহুতো ছবিত অভিনয় কৰা নয়ন নীলিমৰ কাৰ লগত বিয়া হ'ব এতিয়াও সঠিক সিদ্ধান্ত হোৱা নাই। কাৰ লগত বিয়া হ'ব সেয়া জানিবলৈ আপোনালোকে 16 ডিচেম্বৰ তাৰিখলৈ অপেক্ষা কৰিব লাগিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে প্লিজ শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ ইমানতে আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'লোঁ। বাই বাই।